এয়া সোণাৰীৰ ছাত্ৰ সন্থাই য'ত পূজা পাতিছে তাৰ মণ্ডপটো অকণমান ফাৰ্ষ্টে দেখাই দিওঁ বুলি ভাবিলোঁ। আমি আচলতে সোণাৰীত পূজা চাবলৈ অহা কথা নাছিলে, এটা বিশেষ কাৰণতে আহিছোঁ। চুনচুনিৰ এযোৰ সত্ৰীয়াৰ ড্ৰেছ চিলাবৰ কাৰণে আহিছোঁ আৰু লগতে সকলো মণ্ডপবিলাক ভিডিঅ' কৰি ৰাখোঁ বুলি ভাবিলোঁ। সেইবাবে ফাৰ্ষ্টে সোণাৰীৰ ছাত্ৰ সন্থাৰ মণ্ডপটোকে ভিডিঅ' কৰি দেখাই দিছোঁ আপোনালোককো। সেইজনী মোৰ লগৰ কবিতা আৰু চুনচুনি। আমি সোণাৰীত পূজা চাই আছোঁ এতিয়া ন। ভাল লাগিছে, লোৱা এইকেইটাকে। আমি এইখনতে ফুচকাটো খাই লওঁ। পাৰিবা নে খাবলৈ? সোণাৰীৰ এইটো মেইন পূজা মন্দিৰ হয় আৰু সোঁ চাইডে যায় নামতোলা ৰোড আৰু এইফালে সোণাৰী বৰহাটৰ চাইডে যায়। আৰু মেইন মন্দিৰটোত কেনেকৈ দেৱী বহাইছে তাকে অকণমান দেখাই দিওঁ আপোনালোককো। বহুত ধুনীয়া লাগিছে। ইমান ওচৰলৈ নাযাওঁ, মই দূৰৰ পৰাই দেখাই দিছোঁ। বহুত ভিৰ মানুহ, বাহিৰৰ পৰাই মই দেখাই দিছোঁ সকলো মণ্ডপবিলাক। আৰু এইটো মণ্ডপ হৈছে সোণাৰীৰ ষ্টেট বেংকৰ কাষেদি যিটো ৰাস্তা যায়, সেই বেংকৰ কাষেদি যোৱা ৰাস্তাটোৰ পৰা অকণমান গৈয়ে এইটো মণ্ডপ বহাইছে। তাকে ওচৰৰ পৰা দেৱীগৰাকীক দেখাই দিছোঁ কেনেকৈনো বহাইছে। হে গাইজ, মই দেখাবলৈ মোৰ চেনেল আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি আকৌ এটা নতুন ভিডিঅ' সৈতে সকলোৰে মাজলৈ আহিলোঁ। সকলোৱে ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আজি আমি ওলাইছোঁ নাজিৰা আৰু মোৰ লগত আছে পিংকি। মই গৈছিলোঁ ফাৰ্ষ্টে সোণাৰীত কাম কেইটামান আছিলে, তাত পূজাৰ অলপ চালোঁ। চাই মেলি আকৌ আহিছোঁ আমি নাজিৰা আৰু সোণাৰী আৰু শিমলগুৰি পূজানো কেনেকৈ পাতিছে আপোনালোকক একেলগে দেখাম বুলি ভাবিছোঁ। আপোনালোকে চাই যাব সেইখনকে ভিডিঅ'টো। এয়া নাজিৰাৰ চাৰিআলিৰ পূজা মণ্ডপ হয়। খেতাফত আমাক খুৱাবই, বুবু খেতাফত আমাক এদিন খুৱাব লাগিব। আমাক এদিন খুৱাবলৈ নিবা ন, ভাত এসাঁজ খাবলৈ নিবা দেই। আমি আহি ইয়াতে কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। পৰঠাকে খাওঁ বুলি ভাবিছোঁ। মই খাই লওঁ, বেলেগ ভোক লাগিছে আৰু মই পৰঠাটো খাই লওঁ। তাৰপিছত আকৌ ক'ত যাম? মণ্ডপত যাম। আমি নাজিৰা মণ্ডপ পাই গ'লোহি। এইটো নাজিৰা মণ্ডপটো। নাজিৰাত ইয়াতে বহুত ডাঙৰকৈ পেণ্ডেলটো দিছে, যাতে ইয়াত মানুহখিনি বহিব পৰাকৈ চেয়াৰ টেয়াৰো ৰাখিছে। বহুত দীঘলকৈ ইয়াত দেখিছে নহয়। মই ভিতৰলৈ সোমাই নাযাওঁ, বাহিৰৰ পৰাই দেখাই দিছোঁ জুম কৰি। আমি নাজিৰা টাউনত গধূলি খোৱা নাই আৰু হ'ব আৰু হওঁ হৈছে। মানুহ নাই, একদম নাই। ৰাতিহে আৰু মানুহবিলাক হয়, সেইকাৰণে ইমান মানুহ চানুহ নাই আৰু। পূজাত তেনেকৈ নাজিৰাত ইমান ভিৰ নহয় মানে, শিৱসাগৰৰ নিচিনা নহয় আৰু ন পিংকি? হয়। শিমলুগুৰিটো হয়, এবাৰহে নাই। শিমলুগুৰিটো এবাৰ বহুত কম, এইবাৰ আগৰ নিচিনা পূজা নহয়, একদম দোকান কম। এইবিলাক দোকান চোকান বহিছে আৰু এইফালে অলপ চলপ। আমাক ডাঙৰ ডাঙৰ টেডি বিয়াৰ এটা কিনি দিবা নি বাৰু? পাণ্ডাটো সোনকালে দিছোঁ। কোনটো? এইটো। অঁ, ভাল লাগিছে। দিব নিহুত চাং কেইটকা? নুসুধিব নহয়, দিব 300 মানত তোমাক। 200 টকাত দিব নিবা? ইমান ডাঙৰ পাণ্ডাটো। নাজিৰা পূজা পূজাৰ অফাৰ 100 চাই যাব, মন ফূৰ্তি কৰি যাব। 100
ইমান ধুনীয়া মেলা নাজিৰা এখন মেলাই ভাল লাগে আৰু মই বাহিৰ আমি শিমলুগুৰি পূজাত এয়া আমি পুতলাহে ল'ম বুলি ভাবিছোঁ আৰু মই ল'ম না আৰু তুমি কোনটো ল'বা মই এইটো ল'লোৱে আৰু কেনেকুৱা পুতলাটো 200কৈ দিব নেকি ফটোখন নামা পুতলাখিনি দি কিনে হওক এয়া শিমলগুৰি পূজা হয় আৰু শিমলগুৰিতনো কি মানে মেলাত ওলাইছে তাকে অকণমান দেখাই দিওঁ কোনোবাই যদি দিলেহেঁতেন এনেকৈ ফুল এটা লওঁ দিবি এটা লোৱা বুলি কাছ মোক কোনোবাই কাছ এজনী গিফ্ট দিব দিবা কাছ এজনী পুতলা ল'লোঁ মই আৰু দেখাই দিয়া পিংকি কোনো ল'লা উঠিলে আৰু ফটো এখন নাই আকৌ মাৰিম ৰবা ভিডিঅ' এজনী পিংকি ল'লে এয়া হৈছে শিমলুগুৰি নাট্য মন্দিৰৰ সন্মুখত যিটো মণ্ডপ বহাইছে সেইটো মণ্ডপ হয় আৰু আমি এয়া মাটি কাপৰ দি খাইছোঁ এইখন গুৱাহাটীৰ নিচিনাকৈ অলপ আনকমন টাইপৰ দোকান খুলিছে আৰু স্পাইল পটেটো দিছে লগতে পূজাশালীৰ পৰা আকৌ পাৰ্লাৰ পালোহি পাৰ্লাৰত আৰু মই কি কাৰণে ৰখা দেই মই আনিলোঁ এইটো মই এইটো পুতলা আনিলোঁ আৰু এটা আনিলোঁ আৰু এইটো এটা ল'লোঁ মই আৰু পিংকি এইটো লৈছে আৰু মাধুৰীটো ক'ত গ'ল মাধুৰীটো বহুত ধুনীয়া আমি পুতলা ল'লোঁ আৰু মোৰ পুতলাটো লৈ এয়া চিমাই ফটো প'জ দি আছে আৰু পিংকি এয়া ফটো তুলি আছে আৰু আমি ক'ৰবাত চাব যাম ন পূজা আমি এতিয়া ক'ত চাব যাম গমেই নাই পোৱা মোৰ হাজবেণ্ড আহি আছে হাজবেণ্ড আহিলেহে গম পাম এয়া নাজিৰা ৰিভাৰ ব্ৰিজ ৰিজৰ্ট হয় আমি ইয়াতে খাবৰ কাৰণে আহিলোঁ আমাক গৌতম দাহঁতে খাবলৈ লৈ আহিছে ইয়াত ভাল নহয় দেই নিমখ চুকা কি ভাল লাগিছে খাই বৰ ভাল আৰু আমি এতিয়া খানাটো খালে বুলি ভাবিছোঁ এয়া খানা আহিছে গৌতম দাই খানাটো চাৰ্ভ কৰি আছে এইফালে কি আছে খানা দেখাই দিওঁ দেই এয়া পোলাও এয়া চিকেন কাৰী এয়া প্লেন ৰাইচ পোলাও খাম ইয়াত আছে চিকেন ফ্ৰাই এইবিলাক পিঁয়াজ টেঙা জলকীয়া তোমালোকে দেৰিকৈ কৰিছা প্ৰগ্ৰেম এইবিলাক আৰু আমি খানাটো খাই দিলোঁ আৰু কেনেকুৱা লাগিলে খাই কোৱা আৰু খানা চানা খাই আহি আমি তাতে বিলটো দিছে মাধুৰী দি আছে আমি এতিয়া যাব ওলালোঁ আৰু গোটেই ৰিজৰ্টখন এবাৰ ভিডিঅ' কৰি ৰাখিলোঁ আজি শেষৰ দিনটো হয় এয়া দেৱী উটুৱাবৰ কাৰণে নিছে আপোনালোককো অলপ দেখাই
আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিলোঁ আপোনালোকৰ যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আগলৈ এটা নতুন ভিডিঅ' সৈতে লগ পোৱাৰ আশাৰে বাই বাই জয় অসম